2021 বৰ্ষৰ মিছ ইউনিভাৰ্ছক হয়তো সকলোৱে চিনি পায় কিন্তু তেওঁ বিজয় হোৱা নিশা যি পোছাক পৰিধান কৰিছিল হেয়া কোনো সামান্য ব্যক্তিয়ে প্ৰস্তুত কৰা নহয় সেই পোছাকযোৰ ভাৰতৰ প্ৰথম ট্ৰান্সওমেন সাইশা শিন্দে দ্বাৰা প্ৰস্তুত কৰা হৈছিল তেওঁৰ এটা সপোন আছিল যে তেওঁৰ দ্বাৰা তৈয়াৰ কৰা পোছাক যেন এদিন বিশ্বত জিলিকি উঠে তেওঁক বৰ্তমান কংগনা ৰানাউতে আয়োজন কৰা লোকআপ শ্ব'টোত দেখা গৈছে পূৰ্বতে তেওঁ স্বপ্নী শিন্দে নামেৰে জনাজাত আছিল 2021 চনত এটা সামাজিক মাধ্যমৰ পোষ্টৰ সৈতে তেওঁ বিশ্বৰ সন্মুখত ট্ৰান্সজেন্ডাৰ হিচাপে ওলাই আহিছিল তেওঁৰ পৰিৱৰ্তনৰ বিষয়ে কওঁতে সাইশাই সমগ্ৰ পৰিৱৰ্তন যাত্ৰাটো তেওঁৰ পৰিয়াললৈ কিমান সহায় কৰিছিল সেই বিষয়ে মুকলিকৈ কৈছিল তেওঁ কয় যে দেউতাই সুখী আৰু অতি সহায়ক আছিল মায়ে এই বিষয়ে ভাবিবলৈ এটা দিন লৈছিল কিন্তু অৱশেষত মোৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল আৰু তাৰে এদিন পিছত তেওঁৰ পৰিয়ালৰ লোকে তেওঁৰ নাম পৰামৰ্শ দিছিল বৰ্তমান তেওঁ এতিয়া ভাৰতৰ বহু তাৰকাৰ বাবে পোছাক ডিজাইন কৰে ব্যুৰো ৰিপৰ্ট ৰেড জোন